रश्मि चित्र व्यवहार करी लेन्सत प्रतिबिम्बर गठन आमी जेनेকৈ दापोনত रश्मि चित्ৰৰ সহায়ত কিছুমান प्रतिबिम्ब गठन কেনেকৈ হয় আমি সেইটো দেখুৱাইছিলো। ইয়াত এতিয়া লেন্সৰ ক্ষেত্ৰত আমি সেই কেইটা নিয়ম পাম। নিয়মবিলাক কেনেকুৱা? লক্ষ্য বস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত চিত্ৰত দেখুৱাৰ দৰে লেন্সৰ আনটো দিশে থকা মুখ্য ফকাছৰ মাজেদি যায়। অৰ্থাৎ অৱতল লেন্সৰ ক্ষেত্ৰত চিত্ৰত দেখুৱাৰ দৰে লেন্সৰ একেফালে থকা মুখ্য ফকাছৰ পৰা ৰশ্মিডাল অপকাৰী হোৱা যেন লাগে। অৰ্থাৎ কি হয়, উত্তল লেন্সৰ ক্ষেত্ৰত কি হয়, আনফালে থকা যিটো ফকাছ সেই ফকাছৰ পৰা ৰশ্মিডাল পাৰ হৈ যায়। যদি লক্ষ্য বস্তুৰ পৰা অহা ৰশ্মিডাল কি হয়, মুখ্য অক্ষৰ সমান্তৰাল হয়। আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কি হয়, আগৰ ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। সেইটো হ'ল 1 নম্বৰ ৰুল। তাৰপিছত 2 নম্বৰ ৰুল হ'ল মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহিব। অৰ্থাৎ ফকাছৰ মাজেদি আহিলে কি হ'ব, মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যায়। আৰু অৱতল লেন্সৰ ক্ষেত্ৰতো একে। তাৰপিছত 3 নম্বৰত আছে লেন্স এখনৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ নিৰ্গত হ'ব। অৰ্থাৎ এই O বিন্দুৰ পৰা যিটো ৰশ্মি আহে সেইটো কি হয়, পোনে পোনে গুচি যায়। এই নিয়ম কেইটা ব্যৱহাৰ কৰি তোমালোকে ৰশ্মি চিত্ৰ আঁকিব লাগিব। এতিয়া চোৱা, উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা হয় মই এই চিত্ৰটো তোমালোকক দেখুৱাইছো। ধৰা লক্ষ্য বস্তুৰ স্থান টুৱাইছ এফত তোমালোকে এই তালিকাখন চাই ল'বা। লক্ষ্য বস্তুৰ ভিন ভিন অৱস্থানৰ বাবে উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব মই এই 3 নম্বৰটো দিছো। লক্ষ্য বস্তুৰ স্থান টুৱাইছ এফত, টুৱাইছ F1ত। এতিয়া সেই চিত্ৰটো মই আঁকি দেখুৱাইছো। তোমালোকে প্ৰথমতে মুখ্য অক্ষৰটো লৈ ল'বা। ধৰা এইটো মুখ্য অক্ষৰ। ব্যাসাৰ্ধ এটা লৈ লোৱা। ধৰা ভাঁজ ব্যাসাৰ্ধ ইয়াৰ পৰা লৈছা। এইটো হ'ব 2F1। হ'ব এইটো হ'ব 2F1। ইয়াতে লিখি লোৱা। ধৰা বেলেগটো ভাঁজ ব্যাসাৰ্ধ ইয়াত লৈছিলা। এইটো হ'ব তোমাৰ 2F2। হয়নে? এইটো গতিকে কি হ'ব, প্ৰথম ভাঁজ কেন্দ্ৰ C1, এইটো হ'ব তোমাৰ C2। আমাৰ দুটা ভাঁজ কেন্দ্ৰ থাকিব। আৰু ফকাছটো কি হ'ব, ইয়াৰ মাজৰ পৰা লৈ ল'বা। হয়নে? এইটো হ'ল আলোক কেন্দ্ৰ O লৈ ল'বা। হয়নে? মই কলম দি ধৰা এইটো বনাই দিছো। প্ৰথমতে কম্পাছ ব্যৱহাৰ কৰি দিছো যাতে তোমালোকৰ স্পষ্ট হয়। হ'ব? হয়নে? ইয়াৰ আধা লৈ লোৱা ফকাছটো, মুখ্য ফকাছ। এইটো 5 আছিলে, 2.5 মানত লৈ লোৱা। এইটো এইখিনিত হ'ব। এইটো হ'ব তোমাৰ F1, এইটো কি হ'ব F2। সেইটো তোমালোকে লক্ষ্য কৰিবা। এতিয়া ধৰা লক্ষ্য বস্তুৰ স্থান ক'ত আছিলে, টুৱাইছ F1। গতিকে টুৱাইছ F1ত ৰাখি দিয়া। ধৰা 3 চেণ্টিমিটাৰ মানৰ আছিলে। হ'ব লক্ষ্য বস্তুটো। ধৰা এইটো AB। হয়নে? এতিয়া ABৰ পোনে পোনে মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি আহিছিল। হয়নে? আহি ধৰা ক'ত খুন্দা খাব, ধৰা এই মাজত। হয়নে? এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ক'ৰ পৰা যায়, ইয়াত পাইছিলা নহয় নিয়মত। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা F2ৰ পৰা গুচি যায়। হয়নে? F2 ক'ত আছে, ইয়াত আছে। গতিকে F2ৰ পৰা গুচি যোৱা দেখুৱাই দিয়ে। এইটো গুচি গ'ল ইয়াৰ পৰা। ইয়াৰ পিছত কি হ'ব,
এডাল ৰশ্মি আহিছে আলোক কেন্দ্ৰৰ মাজে এতিয়া আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি ক'ৰ পৰা যায় যোনফালেদি আহিছে সেইফালেদি গুচি যায় এতিয়া ৰশ্মি দুডালে ক'ত কটাকটি কৰিছে য'ত কটাকটি কৰিছে তাৰ পৰা ওপৰত কি হ'ব এইটো প্ৰতিবিম্ব সৃষ্টি হ'ব হলনে এইটো হ'ল আমাৰ প্ৰতিবিম্ব প্ৰতিবিম্বটো অলপ উল্টা হ'ব এ ডেশ বি ডেশ গতিকে ইয়াত প্ৰতিবিম্বৰ স্থান কি হ'ব ধৰা আমাৰ কিতাপত কি আছিলে টুৱাইস f2 গতিকে ইয়াতো ক'ত হ'ল টুৱাইস f2 তে হ'ল এখানে প্ৰতিবিম্বৰ স্থান টুৱাইস f2 মানে আনটো ভাস্কেন্দ্ৰ হ'ব টুৱাইস f2 বুলি লিখিব আৰু আকাৰ কি হ'ব ইয়াত চাবা একে আকাৰৰ হ'ব গতিকে কি লিখিবা ইয়াত একে আকাৰৰ তাৰ পিছত প্ৰকৃতি কি হ'ব খত আৰু কি হ'ল উল্টা হ'ল উল্টা গতিকে এনেকে তোমালোকে সেই নিয়মবিলাক ব্যৱহাৰ কৰিবা বাকিখিনি নিয়মটো ইয়াত আছে চাই ল'বা আগতে মই দাপোনৰ ক্ষেত্ৰটো দেখুৱাইছিলোঁ হল এই নিয়মখিনি ইয়াত আছে চিত্ৰবিলাক এতিয়া আমি অকাৰটো এইটো সেই একেই নিয়মত তোমালোকে এই বাকিখিনি আঁকিবা উত্তৰ লেন্স সকলোবিলাক আঁকি দেখুৱাটো সম্ভৱ নহয় হল ভিডিঅ'ৰ জৰিয়তে গতিকে নিজে অলপ চেষ্টা কৰি ল'বা ইয়াত অৱতল দাপোনৰ ক্ষেত্ৰটো একেই নিয়ম অৱতল দাপোনৰ ক্ষেত্ৰটো নহয় এইটো লেন্স সৰি লেন্সৰ ক্ষেত্ৰত তোমালোকে আঁকি ল'বা এতিয়া ইয়াৰ পিছত আছে তোমালোকক কালি মই দিছিলোঁ লেন্সৰ বিষয়ে আজি পাবা লেন্সৰ সূত্ৰটো কি দাপোনৰ সূত্ৰতকৈ অলপ বেলেগ হলে দাপোনত প্লাছ আছিলে ইয়াত কি হ'ব মাইনাছ হ'ব 1/v - 1/u = 1/f হলে এইটো হ'ব লেন্সৰ সূত্ৰ খালি দাপোনত প্লাছ ইয়াত মাইনাছ হ'ব আৰু বাকিখিনি একে হলে আৰু এটা কথা লক্ষ্য কৰিবা উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য কি হ'ব ঋণাত্মক হ'ব সেইটো মনত ৰাখিবা ইয়াৰ পিছত আছে লেন্সৰ বিভৰ্ধন বুলি ক'লে কি হ'ব লেন্সৰ বিভৰ্ধন হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা অনুপাত দাপোনৰ সৈতে প্ৰায় একে কি হ'ব প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ যিটো ৰেচিও সেইটোৱে হ'ব লেন্সৰ বিভৰ্ধন যদি লক্ষ্য বস্তুৰ উচ্চতা h আৰু প্ৰতিবিম্বৰ উচ্চতা h ডেশ হয় তেন্তে লেন্সে কৰা বিভৰ্ধন হ'ব m = h ডেশ / h যেনেকৈ তোমালোকে দাপোনত পাইছিলা দাপোনৰ বিভৰ্ধন প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বৰ মাজৰ সম্পৰ্ক ইয়াতো সম্পৰ্ক এটা আছে বিভৰ্ধন আৰু প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বৰ মাজৰ সম্পৰ্কটো কি বিভৰ্ধন m = h ডেশ / h = v/u হল না ইয়াত প্লাস v/u কিন্তু দাপোনত তোমালোকে কি পাইছিলা মাইনাস সেই ডিফাৰেন্সটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আছে তোমালোকৰ লেন্সৰ ক্ষমতা মানে পাৱাৰ অফ লেন্সৰ ক্ষমতা কি লেন্সৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্যকে লেন্সৰ ক্ষমতা বোলে অৰ্থাৎ লেন্সে পোহৰ ৰশ্মিক কিমান পৰিমাণৰ অভিসাৰী বা অপসাৰী কৰিব পাৰে সেই ক্ষমতাটো আমি লেন্সৰ ক্ষমতা বুলি জানো লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ অৰ্থাৎ ফকাছে একক হৰণ কৰি যি পাওঁ সেইটো হ'ব কি হ'ব ব্যস্ত ভগ্নাংশ অৰ্থাৎ লেন্সৰ ক্ষমতা f ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা কি হ'ব p = 1/f যদি ফকাছ দিয়া থাকে তেনেহলে একক হৰণ কৰি দিলে হ'ল বা তাৰ ৰেচিপ্ৰকেল লৈ ল'লে হ'ল লেন্সৰ ক্ষমতাৰ এসআই একক ডায়োপ্টাৰ ইয়াক ডি দে বুজা হয় না লেন্সৰ ক্ষমতাৰ পিছত কি লিখিব লাগিব আমি এককটো ডায়োপ্টাৰ লিখিব লাগিব তে এক ডায়োপ্টাৰ ক্ষমতা মানে কি সেইটো আহি থাকে প্ৰশ্নাৱলীত আছেও প্ৰশ্ন 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা কি বুলি কয় এক ডায়োপ্টাৰ যদি সেই লেন্সখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ থাকে তেনেহলে সেই লেন্সৰ ক্ষমতা কিমান এক ডায়োপ্টাৰ যদি 2 মিটাৰ ফকাছ দৈৰ্ঘ্য থাকে সেইটো কি হ'ব আমি উলিয়াই চাব লাগিব গতিকে 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা কেনেকৈ উলিয়াবা 1 ডায়োপ্টাৰ ইকুৱেল যেটা আমাৰ ফৰ্মুলা আছিল 1/f ইকুৱেল 1/f ৰ ঠাইত আমি 1 পাতিলো তে 1/1 হলে কি হ'ব 1 এ হ'ব এটা মিটাৰটো গৈ কি হৈ যাব ইনভাৰ্সত হ'ব হল এইটো তোমালোকে লক্ষ্য কৰিবা তাৰ পিছত উত্তল লেন্স এখনৰ ক্ষমতা ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব ঋণাত্মক এইটো কথা কেইটা লক্ষ্য কৰিবা হ'ব আজিৰ ভিডিঅ'ত ইমানতে যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা ধন্যবাদ